হেল্ল' গাইজ, আপোনালোকক স্বাগতম আজি আকৌ এটা নতুন ভিডিঅ'লৈ। আজি আমি যাম ঈদৰ শ্বপিং কৰিব। ঈদৰ আগতীয়া শ্বপিং হয় এইটো, কাৰণ বিহু আহি পৰিছে। বিহুৰো মানুহে শ্বপিং কৰি আছে আৰু ঈদৰো শ্বপিং বহুত ভিৰ, সেইকাৰণে আমি আগতীয়া গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ঘৰৰ পৰা ওলালোঁ এতিয়া আমি গৈ আছোঁ। এইখন বাইক লৈছোঁ ওলাই, বাইকেৰে যাম আমি। এইখনে হয় বাইকখন। গৈ আছোঁ, এয়া হয় চাহ বাগান, এইফালো বাগান আৰু গাইজ এইখন যিখন দেখা পাইছে এইখন হয় নাৰ্চাৰী। সৰু সৰু পুলিবিলাক ইয়াত থৈ দিছে, ইয়াৰ পৰা লৈ আৰু বেলেগত লৈ যায়। তো গাইজ এইখনে হয় চিলড্ৰেন পাৰ্ক, কোকৰাঝাৰ এৰিয়া। তো গাইজ এইখনে হয় কোকৰাঝাৰ DC অফিচ। এইখনে হয় আৰু গাইজ এইখনে হয় কোকৰাঝাৰ মেইন টাউন। আৰু ইয়াতে আছে SBI বেংক। তো গাইজ আমি এতিয়া টাউনৰ মাজেদি গৈ আছোঁ। এইখনে হয়, আজি ইমান ভিৰো নাই, কাৰণ যোৱাকালি বহুত ভিৰ আছিল। গাইজ আমি দোকানত আহিলোঁ এতিয়া শাৰী কাপোৰ কিনিম। ঘৰত মা আইতা আৰু খুৰী আছে, তাৰ কাৰণে কিনিম। এইখনে হয় দোকানখন, ইয়াতে আমি কাপোৰ কিনি আছোঁ। মা আইতা খুৰীৰ কাপোৰ কিনা শেষ হ'ল, এতিয়া মোৰ কাপোৰ কিনিম বুলি ভাবি আছোঁ। দোকানত গৈ আছোঁ এতিয়া মোৰ কাপোৰ কিনিবলৈ। আমি এইখন চাৰ্ট ল'লোঁ, হাফ চাৰ্ট হয় এইখন হয় চাৰ্ট, এইখন হয় পেণ্ট। আমাৰ শ্বপিং কৰা হ'ল ঈদৰ। এতিয়া আমি আৰু এখন দোকানত যাম, এইখনত যাই কিনে চেণ্ডেল কিনিম। এনে লং পেণ্ট চাৰ্ট ল'লোঁ। দুদিনমান আগতে আমি জোতা কিনি লৈ গৈছোঁ। দোকানত গৈ আছোঁ চেণ্ডেল কিনিবলৈ। এইখনে হয় দোকানখন, দত্ত শ্বু ষ্ট'ৰ। এইখন ল'ম বুলি ভাবি আছোঁ, কেনেকৈ দেখা যায় কমেণ্ট কৰি জনাব। এইবিলাক শ্বপিং কৰিলোঁ আৰু এইবিলাক হয় আমাৰ শ্বপিং কৰা হ'ল। এতিয়া আমি ঘৰত যাম। তো আজি আৰু ভিডিঅ' নবনাওঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।